আজি আমাৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ যিটো ভূমি পূজন এইটো আমাৰ ইস্কন ধৰ্মীয় লোকসকলে মোক আজি মাতিছিলে। এণ্টায়াৰ অসমৰ ভক্তসকল আছে আৰু আমাৰ BTC অঞ্চলতো বহুত ভক্তসকল আছে। ইস্কন ধৰ্মীয় লোকসকলৰ কাৰণে এই জগন্নাথ মন্দিৰটো খুব মানে ইম্পৰ্টেণ্ট। তো BTC এৰিয়াত এনেকুৱা ইস্কন ধৰ্মীয় লোকসকলৰ কাৰণে যিটো মন্দিৰ প্ৰয়োজনীয় মন্দিৰ সেইটো নাছিলে। সেইকাৰণে ইহঁতে আমাৰ BTC লগত আলোচনা কৰিছে আৰু আমিও এই জগন্নাথ মন্দিৰ যেটো স্থাপন কৰা হ'ল আজি ইয়াত BTC চৰকাৰৰ পৰা আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ যেটো 1000 crore যেটো স্পেচিয়েল পেকেজৰ ঘোষণা মানে সেইটো দিব। ইয়াৰ পৰা 30 crore আমি BTC গভৰ্ণমেণ্টে ইয়াত অনুদান কৰিব বুলি মই কমিটমেণ্ট দিছে। তো ইয়াৰ দ্বাৰা নিশ্চয় গোটেই অসমৰ বা গোটেই অল ইণ্ডিয়াৰ যিখিনি ইস্কন ধৰ্মীয় ভক্তসকল আছে নিশ্চয় এনজয় কৰিব পাৰিব কথা সেইটোৱে। আৰু তো বাকী সেই যেটো ৰাস্তা দি মই আহিছোঁ এইটো খুব বেয়া ৰাস্তা। এইটো মই আছাম মালাত 26-27 চনত যেটো BTC হিচাপে পাবলগীয়া যেটো আছাম মালা এই প্ৰজেক্টত মই ধৰিম ভাল বনাই দিব লাগিব ৰাস্তাটো। নমস্কাৰ জনাইছোঁ আপোনালোকক আৰু আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ। আৰু আজি BTC 40টা সমষ্টিৰ ভিতৰত আজি মথনগুৰি সমষ্টি এইটো আৰু উত্তৰ হাউলি VCDC এই VCDCৰ অন্তৰ্গত আজি এই লোৱাহুৰ এইটো লোৱাহুৰ হয়। তো লোৱাহুৰত আজি আমি এটা ইস্কন মন্দিৰ আমি প্ৰতিষ্ঠা কৰিব পাৰিছোঁ। প্ৰতিষ্ঠা কৰাৰ কাৰণে আগবাঢ়িছে আমাৰ BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে। আমি সদায় আধ্যাত্মিক স্তৰত আমি দিশটো আমি চাব লাগে আৰু আধ্যাত্মিকতাত যেতিয়া মানুহবিলাকে নিজকে বিলীন কৰি দিয়ে তেতিয়া মনটো পবিত্ৰ হয়। মনৰ আত্মশুদ্ধি যেতিয়া মানুহৰ ভাল হয় তেতিয়া মানুহৰ মনত শান্তি আহে, একতা সৃষ্টি হয়, সমন্বয় আহে আৰু একতা সৃষ্টি সমন্বয়েৰে আমি তেতিয়া আগবাঢ়ি গৈ আমি আমাৰ উন্নতি সাধন কৰিব পাৰোঁ। আমি আমাৰ সমাজ ব্যৱস্থাত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আমি বসবাস কৰোঁ। গতিকে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আমি সদায় প্ৰতিজন মানুহে নিজাববীয়াকৈ কোনোবাই আল্লাক মানে, কোনোবাই ভগৱানক মানে, কোনোবাই কৃষ্ণক মানে, কোনোবাই গডক মানে। গতিকে আজি এই ইস্কন মন্দিৰটো ইয়াতে আমি সকলোৱে আধ্যাত্মিকতাৰে সকলো জাতি জনগোষ্ঠীৰ মানুহে একত্ৰিত হৈ পেলাই যি আগবাঢ়িব পাৰিছোঁ। আৰু এই মন্দিৰখনে আমাৰ নৰ্থ ইষ্টত থকা যি এটা ডাঙৰ মন্দিৰ হ'বলৈ গৈ আছে তাৰ জৰিয়তে BTCৰ পৰা আমি মেছেজ দিব বিচাৰিছোঁ যে BTCৰ চিফ হাগ্ৰামা মহিলাৰী ছাৰ আৰু আমি আমাৰ গোটেই গভৰ্ণমেণ্টত থকা মানুহখিনি আমাৰ দলীয় মানুহখিনি আমি সকলো জাতি জনগোষ্ঠীক ভাল পাওঁ। আমি ভগৱানক স্তুতি নতি কৰি পেলাই আমি বাকী দিনবোৰত আমি কাম কৰিম। আৰু এই ইস্কন মন্দিৰখনে ইয়াতে যথেষ্ট মানুহ আহিব আৰু আজিও বিদেশৰ পৰাও যথেষ্ট পৰ্যটক আৰু যিসকল ভক্ত তেওঁলোকেও আহি ইয়াতে উপস্থিত হ'ব পাৰিছে। গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত আধ্যাত্মিকতাৰে তেওঁৰ স্তুতি নতিৰে আজিৰ এই যিটো কাৰ্যসূচী আৰু আজিৰ যিটো ইয়াতে আমাৰ ইস্কন মন্দিৰৰ যিটো ষ্টোন ফাউণ্ডেশ্যন হ'ব সেইটো যাতে সুকলমে কৰি পেলাই আমি আমাৰ মাজত ভাতৃত্ববোধ ৰাখি পেলাই শান্তিৰে ভগৱানৰ নাম লৈ পেলাই আগবাঢ়ি যাব পাৰোঁ তাৰেই প্ৰয়াসেৰে আজি আমি ইয়াত উপস্থিত হৈছোঁ। আশা ৰাখিছোঁ। Europe, Bulgaria. Bulgaria, Yeah, Europe. tell us about something about ISKCON. Something about ISKCON. Yeah. Oh, ISKCON is a very great movement spreading all over the world in different continents, different countries. And because of the mercy and power of Lord Chaitanya Mahaprabhu, this movement is spreading all over and is saving humanity from ignorance and from misery. So it is very great movement, very important, and we are very happy to be part of it. And we come here to see how the culture of Assam is flourishing, and we are very impressed. So we are very blessed to be part of ISKCON. Who inspired you to join the family, ISKCON family? We were inspired by Shiva Prabhupada, who is the founder Acharya of ISKCON. We were reading his books,
and seeing his followers, and this convinced us to become devotees and to join ISKCON. Is your all family from ISKCON? Yes, my whole family. I'm here with my wife and my son, and we are whole family devotees of Krishna. Thank you. Our group is from Bulgaria. Bulgaria, Europe, Europe. East Europe. Yes. You come with your family here. I'm with my family, yeah. Your My husband and husband and son. son, yeah. Actually, who inspired you for joining the ISKCON family? I had a friend and he said, I see you like religions, come with me. And I enjoy very much the teachings of Srila Prabhupada. I was vegetarian. I met so many vegetarians at this group in Bulgaria. And from that time, my life had